বিন্দুটো চাই আছে প্ৰণৱ শৰ্মা আছামিজ ব্লগ চেনেলটো আৰু ব'লক আজি ৰাস চাব যাম আৰু তেতিয়াহ'লে পলম নকৰি আগবাঢ়োঁ আমি ৰাস ঘৰলৈ আৰু ব'লক তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আই পাই গলোহি এইটো ৰিপুন বৰা মানৱ বেজবৰুৱা দীপজ্যোতি বৰা বৰ্তমান পাই গলোহি বৰিগাঁও। লাইক দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো বজাই দিব। তো ফাইনেলি পাই গলোহি আমাৰ ৰাস মণ্ডপ। বলক আগবাঢ়োঁ। শিকাই নাই ন। ফাইনেলি আহি পালোহি আমাৰ বৰিগাঁৱৰ ৰাস আৰু মোৰ লগত আছে ভাল বন্ধু আৰু অতি মোৰ স্কুলৰ দিনৰে এজন ভাল বন্ধু ৰিকিত দাস। তো ব'লক আজি ৰাস উপভোগ কৰোঁ আৰু মোৰ চেনেলটো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ আৰু লাইক কৰি দিব, বেল আইকনটো দবাই দিব ছাবস্ক্ৰাইব কৰি পেলাই আৰু কমেণ্ট দিব, ভাল ভাল কমেণ্ট দিব আৰু ভিডিঅ'টো চাই দেন লাইক চাইক কৰি একদম শ্বেয়াৰো মাৰি দিব। মানে এতিয়া ক'ব গ'লে অসমত বহুত ব্লগাৰ আছে, এতিয়া সৰুৰ পৰাইতো মানুহ ডাঙৰ হয়, তো ইয়াক অকণ ছাপোৰ্ট কৰক। আমিও অলপ ছাপোৰ্ট কৰিছোঁৱেই, তো আপোনালোকৰ ওপৰত কথা এতিয়া ছাপোৰ্ট কৰক আপোনালোকে, ধন্যবাদ কৰক। জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদী।
আছে আৰু প্ৰথম গীত মাত আৰম্ভ হৈছে আৰু খন্তেক পিছতেই বৰিগাঁও ৰাস আৰম্ভ হ'ব। প্ৰথম কৃষ্ণ আৰম্ভ এটা সুন্দৰ দৃশ্যই বিৰাজ কৰিছে এয়া আৰু লগতে চাওক
হা কি আচৰিত ভিডিঅ' কাৰণে এখন কাটি
আজি যদি ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব প্ৰণৱ শৰ্মা আছামিজ ব্লগটো। আজিৰ কাৰণে ইমানতে আমি ব্লগ সামৰিছোঁ। ধন্যবাদ, আশা ৰাখিছোঁ। শুভৰাত্ৰি।